মৰমৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি বহি আছোঁ বৰ্তমান বাহিৰত মানে একেবাৰে গোহালিৰ ওচৰত। আজি আমাৰ ঘৰত আই শৰাই দিয়া হৈছে, সেইটো কাৰণে চকী কেইখনমান বাহিৰতে উলিয়াই থোৱা হৈছে আৰু সকলোবোৰ বহি আছোঁ। আইতাসকলে ভিতৰত নাম শেষ হৈছে আৰু এতিয়া শৰাইৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু এইফালে আইতাই আম কাটি আছে। আমাৰ ইয়াত আকৌ আই শৰাই দিলে মান দিয়াৰো ব্যৱস্থা কৰা হয়। মান দিলে সাজ, প্ৰসাদ, পায়স, মাছ বা মাংস এনেদৰে সজাই কৰি দিয়া হয়। এইফালে দাদাই খোৱা আৰম্ভ কৰিছে, গোপিনীসকলেও খাইছে। ভিতৰত আমি বৌ আৰু মই দুইজনী বাহিৰতে বহি আছোঁ। আমাকো দিছে খাবলৈ, এয়া বৌয়ে খাইছে আৰু ময়ো অলপমান খালোঁ, ভাল লাগিলে। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এইখন হৈছে থুৰীয়া তামোল। আমাৰ ইয়াত আই শৰাই দিলে এইখন দিয়ে, আপোনালোকৰ ফালে দিয়ে নে জনাবচোন।